আজি আমাৰ মা ধান কাটিবলৈ যাব। আমাৰ মাহীয়ে চাহ বনাই আছে। কৈ আছো মাক লগৰজনী ঘৰত থবলৈ ধান যাবলৈ যায় হেনো। এতিয়া পাই গ'লোহি। কেনেকুৱা লাগিলে? ধান কাটি কঁকাল চকাল বিষ হৈ গ'ল বহুত, মানে আজি কেইবাবছৰ মূৰত কাটিলো ন। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি মই ৰাতিপুৱা ব্লগ আৰম্ভ কৰি দিছোঁ। আজি মানে ৰাতিপুৱা ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু মানে আজি মই কলেজ নগ'লোঁ, গতিকে আজি মানে মই কলেজ নগ'লোঁ। তো আজি মানে মোৰ বহুত কাম আছে। এতিয়া মই মাক মানে হেৰিত থ'ব যাম। চ' লগৰজনী ঘৰত মই এতিয়া থ'ব যাম ৰাজগড়। তাৰপিছত আপোনালোককো লৈ যাম আৰু দেখাম কি কি হয়, কি কি নহয়, আৰু মই ক'ত যাম, কি কৰিম, তো সকলোবিলাক চাই দিব। গাইজ, এতিয়া আমাৰ মা ৰেডি হৈ গ'ল। এয়া আমাৰ মা। অ' মা, আজি ক'ত যাবি তই? ধান কাটিব। ধান কাটিব যাব। তো চাই থাকক আপোনালোক মোৰ লগত। মই আৰু বহুত কিবা কিবি দেখাম, চাই থাকক। আজি আমাৰ মা ধান কাটিবলৈ যাব। তো গাইজ দেখিব পাইছে, এয়া মোৰ মা ষ্টাইল কৰিছে ধান কাটিব যাবলৈ। এয়া আমাৰ মাহীয়ে চাহ বনাই আছে। মাহীয়ে চাহ বনাই আছে। চাহ বনাই কিনে দিছে এতিয়া। তাৰপিছত গান বজাই থৈছে। এইজনী মাহী আমাৰ, এইজনী মই চাহটো খাই লওঁ। তাৰপিছত দেখা আছো আজি ব্লগটো আজি মানে ঘৰতে ব্লগ হ'ব মানে, আৰু কি কি হ'ব চাই থাকক। গাইজ, আমি এতিয়া চাহ খাই কেনে যাবলৈ ওলাইছোঁ। মা এইফালে স্কুটি বাহনখন উলিয়াই লওঁ, চাই থাকক আৰু গৈ আছোঁ এতিয়া মাক থ'বলৈ। গাইজ, আমি এতিয়া গৈ আছোঁ, মায়ে চলাই আছে। এতিয়া গৈ আছোঁ মাক লগৰজনী ঘৰত থ'বলৈ ধান যাবলৈ যায় হেনো। তাৰপৰা মই আহি দিম, থৈ কিনে মাক চাই দিব। আজি ৰাতিপুৱা পাঁচটা ব্লগ কৰিছোঁ, চাই থাকক। গাইজ আমি আদিঘাটৰ ঘৰলৈ যোৱা ৰাস্তাতে সোমাই আহি আছোঁ।
যামগৈ আৰু বেছি দূৰ নাই হ'ব। গাইজ আমি এতিয়া পাই গ'লোহি। তো গাইজ আমি এতিয়া পাই গ'লোহি আৰু য'ত আহি আছিলোঁ মানে মাক থ'বলৈ, মা লগৰজনী ঘৰত। তো পাই গ'লোহি এতিয়া। তো মাক এতিয়া থ'ম আৰু মই যামগৈ আৰু এতিয়া ঘৰলৈ, কাম আছে বহুত। চাই থাকিব আজি ব্লগটো আৰু এনেলৈকে। তো গাইজ মই মানে এতিয়া মাক থৈ কিনে আহি আছোঁ। মই এতিয়া ৰাজগড় যাম, ৰাজগড় গৈ কিনে চুলিটো এইটো চুলিখিনি অলপ কাটি লওঁগৈ আৰু কালি এক্সকাৰ্ছন যাম ন। চ' কালি মই মানে কলেজৰ ফালৰ পৰা এক্সকাৰ্ছন নিব পানী দিম। তো তাত যাম, মই চুলি তুলি অলপ কাটি লওঁগৈ। তাৰপিছত মই যাম ভোটৰ কাৰ্ড আনিবলৈ। মোৰ ভোটৰ কাৰ্ডখন আহিলে এটা মাষ্টৰৰ ওচৰত LP স্কুলত, তাত গৈ কিনে মই ভোটৰ কাৰ্ডখন আনিমগৈ। তো চাই থাকক, মই এতিয়া চুলিটো গৈ কিনে কাটাই লওঁ, তাৰপিছত চাই থাকক। তো গাইজ মই এতিয়া চুলি তুলি কাটি আহিলোঁ আৰু দেখিব পাইছে। চুলিটো কাটি দিলোঁ আৰু কালি এক্সকাৰ্ছন যাব লাগিব ন। তো চুলি তুলি কাটি দিলোঁ। এতিয়া কাটি কিনে মই ঘৰ গৈ আছোঁ। এতিয়া ঘৰ মানে মোৰ ভোটৰ কাৰ্ডটো ল'ব আছে। তো ভোটৰ কাৰ্ডটো ল'বলৈ এতিয়া গৈ আছোঁ। তো চাই থাকক আৰু এইফালে হৈ কিনে যামগৈ, চাই থাকক। এইফালে ভোটৰ কাৰ্ডটো লৈ কিনে ঘৰ যামগৈ, চাই থাকক আৰু। তো গাইজ মই এতিয়া ভোটৰ কাৰ্ড লৈ কিনে ঘৰ আহি পাই গ'লোঁ। তো দেখিব পাইছে এইটো মানে এইটো ভোটৰ কাৰ্ড গাইজ, ভোটৰ কাৰ্ড। তো ভোটৰ কাৰ্ডটো ল'লোঁ সেইপিনৰ পৰা, তাৰপিছত ঘৰ আহি পালোঁ। এতিয়া চুলি তুলি কাটি কিনে এতিয়া মই গা চাই ধুই লওঁগৈ আৰু তাৰপিছত চাই থাকিব দেই। এইটো ভোটৰ কাৰ্ড আহি গ'ল। হেল্ল' গাইজ, মই গা ধুই আহিলোঁ এতিয়া। চুলিটো কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰিবচোন, ভাল লাগিছে নে বেয়া লাগিছে। তো গা চা ধুই আহিলোঁ আৰু চাই থাকক ব্লগটো, কি কয় চাই থাকক। হেল্ল' গাইজ, তো মই এতিয়া আপোনালোকৰ গৈ আছোঁ ৰাজগড় গৈ আছোঁ। এটা বস্তু কিনিব আছে। তো গৈ আছোঁ ৰাজগড়, আৰু এইখন হৈছে বসন্তীত গৈ আছোঁ মই এতিয়া ৰাজগড়, চাই থাকক আৰু ব'লক। গাইজ গৈ আছোঁ এতিয়া, চাই থাকক গৈ আছোঁ। তো গাইজ মই এতিয়া ৰাজগড় গৈ আহি গ'লোঁ। আৰু ৰাজগড়ত মানে ভিডিঅ' চিডিঅ' নবনালোঁ, মানে হেৰি লাজ লাগে ন টাউনত। তো মই কিনিব গৈছিলোঁ এডাল কিনিব গৈছিলোঁ। তাৰপৰা কিনি কিনে ঘৰ আহি গ'লোঁ। তো ভাবিলোঁ এতিয়া ভিডিঅ'টো বনাই দিওঁ, ঘৰ পাই গ'লোঁ। গাইজ মাহেঁতি আহি পাই গ'লহি। মই দেখাই আছোঁ ৰ'ব, পাপাই মোক আনিবলৈ গৈছিলে, আহি পালেহি আৰু এতিয়া এইফালে পাপা আহিলে, এইফালে মা আহিলে। মা মানে খোজকাঢ়ি আহিলে। অঁ মা আহিলি? মা ধান কাটি আহি পালেহি জাষ্ট। ধান কাটি কেনেকুৱা লাগিলে? ধান কাটি কঁকাল চকাল বিষ হৈ গ'ল বহুত, মানে আজি কেইবাবছৰ মূৰত কাটিলোঁ ন। তাৰপৰা পাপাই মানে আমাৰ হেৰি মা ভাগৰ জেকেটটো পিন্ধি আহিলে।
মাহীয়ে হাঁহি আছে সেইটো হাঁহিবলগীয়া সেইটো মতা মাইকী আজিকালি কি আছে চব মতা মাইকী দেখিলি ব্লগটো এতিয়া এণ্ড কৰি দিওঁ আজি কি হ'ল দেখিলে আৰু তো ব্লগটো এতিয়া এণ্ড কৰি দিওঁ তো চাই থাকিব মোৰ ভিডিঅ'বিলাক এনেকৈ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব যোনসকল নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু কালি যাম মই পানী দিহিং এছকাৰ্ছন কলেজৰ ফালৰ পৰা তাত এটা ভিডিঅ' বনাম তো তাতে লগ পাম আপোনালোকক